আজি আমি এটা বিশেষ ঠাইলৈ গৈ আছোঁ। জেগাডোখৰ নকওঁ, গৈ পাই আপোনালোকক দেখাই আছোঁ। ঘৰৰ পৰা এতিয়া ওলাইছোঁ। আমি এতিয়া যিডোখৰ জেগা স্পেচিয়েল গৈ আছোঁ সেইডোখৰ যাব লাগিব আমি ডিব্ৰুগড়লৈ ফাৰ্ষ্ট। এতিয়া ডিব্ৰুগড়লৈ এই চাইডৰ পৰা ফাইনেলি আমি বগীবিল পাই গ'লোঁ। এইখন আমাৰ বগীবিল। মানে এইখন হ'ব আমাৰ বহুতো সুবিধা হৈছে আৰু সেইকাৰণে মই চৰকাৰক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এখন আহিবলৈ এতিয়া ডিব্ৰুগড়লৈ আধা ঘণ্টাতে পাওঁহি। যিকোনো সমস্যা হ'লেও পটককৈ ডিব্ৰুগড় পাওঁহি আৰু আকৌ এবাৰ ধন্যবাদ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ। এয়া আহি পাই গ'লোঁ আমাৰ জগন্নাথ মন্দিৰ। জয় জগন্নাথ, জয় জগন্নাথ। ডিব্ৰুগড় বিমান বন্দৰ, ইয়াৰ পৰাই যাম আমি। ফাইনেলি এয়াৰপৰ্ট পাই গ'লোহি। মই গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ ফালে গৈ আছোঁ। ফাইনেলি পাই গ'লোহি হাতৰ ভিতৰত। এতিয়া আমি গৈ আছোঁ বিশেষ জেগাত। এয়া কাষমাৰ্গ পাহাৰ এখন ওলাইছে, ধুনীয়া লাগিছে, বগা বগা। কোনোবাই জানে যদি কমেণ্ট কৰকচোন পৰ্বতখনৰ নাম কি হয়। আমি পাই গ'লোহি এতিয়া লেণ্ডিং হ'ব বাই। ফাইনেলি পাই গ'লোহি গুৱাহাটী আৰু গৈ আছোঁ আমাৰ নিজৰ যোনটো স্থললৈ আহিছোঁ। সেইডোখৰে চাই আমি যিডোখৰ বিশেষ ঠাইলৈ আহিছিলোঁ গুৱাহাটী চিটি চেণ্টাৰ মল। ধন্যবাদ।